Hello friends, welcome back to my YouTube channel JL Study Center. বন্ধুসকল, আজিৰ এই ভিডিঅ'টোত ভাৰতে সদ্যহতে উৎক্ষেপণ কৰা চন্দ্ৰযান 3ৰ বিষয়ে কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ লৈ আহিছোঁ। আপোনালোকৰ আগন্তুক যিকোনো কম্পিটিটিভ পৰীক্ষাত ইয়াৰ পৰা প্ৰশ্ন আহিব পাৰে। গতিকে আশা ৰাখিলোঁ ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ গুৰুত্ব সহকাৰে চাব। আজিৰ প্ৰথম প্ৰশ্ন, মিছন চন্দ্ৰযান 3 কেতিয়া উৎক্ষেপণ কৰা হৈছিল? মিছন চন্দ্ৰযান 3 কেতিয়া উৎক্ষেপণ কৰা হৈছিল? অপশ্যন এ 14 জুলাই 2023, অপশ্যন বি 25 জুলাই 2023, অপশ্যন সি 6 আগষ্ট 2023, অপশ্যন ডি 1 আগষ্ট 2023। ইয়াৰ পৰা শুদ্ধ উত্তৰ হ'ব 14 জুলাই 2023। পৰৱৰ্তী প্ৰশ্ন, মিছন চন্দ্ৰযান 3 ক'ত উৎক্ষেপণ কৰা হৈছিল? অপশ্যন এ বিক্ৰম সাৰাভাই মহাকাশ গৱেষণা কেন্দ্ৰ, অপশ্যন বি সতীশ ধাৱন মহাকাশ কেন্দ্ৰ শ্ৰীহৰিকোট অন্ধ্ৰপ্ৰদেশ, অপশ্যন সি ইছৰো, অপশ্যন ডি ওপৰৰ এটাও নহয়। শুদ্ধ উত্তৰ হ'ল সতীশ ধাৱন মহাকাশ কেন্দ্ৰ শ্ৰীহৰিকোট অন্ধ্ৰপ্ৰদেশ। পৰৱৰ্তী প্ৰশ্ন, মিছন চন্দ্ৰযান 3 কোনে উৎক্ষেপণ কৰিছিল? ইছৰো, নাছা, স্পেচএক্স, ওপৰৰ এটাও নহয়। শুদ্ধ উত্তৰ হ'ল ইছৰো। পৰৱৰ্তী প্ৰশ্ন, মিছন চন্দ্ৰযান 3 কোন শক্তিশালী ৰকেটৰ দ্বাৰা উৎক্ষেপণ কৰা হৈছিল? অপশ্যন এ PSLV-9, অপশ্যন বি SSLV-7, অপশ্যন চি GSLV-MK3, অপশ্যন ডি GSLV-5। ইয়াত শুদ্ধ উত্তৰ হ'ল GSLV-MK3 মাৰ্ক 3। এটা হ'ল শুদ্ধ উত্তৰ। শুদ্ধ উত্তৰ হ'ল অপশ্যন সি। পৰৱৰ্তী প্ৰশ্ন, মিছন চন্দ্ৰযান 3 ভাৰতৰ চন্দ্ৰলৈ কিমান সংখ্যক মিছন? অপশ্যন এ প্ৰথম, অপশ্যন বি দ্বিতীয়, অপশ্যন চি তৃতীয়, অপশ্যন ডি চতুৰ্থ। শুদ্ধ উত্তৰ হ'ল তৃতীয়। নেক্সট প্ৰশ্ন, মিছন চন্দ্ৰযান চন্দ্ৰৰ ক'ত অৱতৰণ কৰিব? অপশ্যন এ চন্দ্ৰৰ উত্তৰ মেৰুত, অপশ্যন বি চন্দ্ৰৰ দক্ষিণ মেৰুত, অপশ্যন চি চন্দ্ৰৰ পূব দিশত, অপশ্যন ডি এইবোৰৰ এটাও নহয় বা ওপৰৰ এটাও নহয়। শুদ্ধ উত্তৰ হ'ল অপশ্যন বি চন্দ্ৰৰ দক্ষিণ মেৰুত। পৰৱৰ্তী প্ৰশ্ন, ভাৰত চন্দ্ৰত ৰভাৰ অৱতৰণ কৰোৱা কিমান সংখ্যক দেশ হ'ব? অপশ্যন এ প্ৰথম, অপশ্যন বি দ্বিতীয়, অপশ্যন চি তৃতীয়, অপশ্যন ডি চতুৰ্থ। শুদ্ধ উত্তৰ হ'ল চতুৰ্থ। পৰৱৰ্তী প্ৰশ্ন, মিছন চন্দ্ৰযান 3ত ৰভাৰৰ ওজন কিমান? অপশ্যন এ 24 কেজি, অপশ্যন বি 26 কেজি, অপশ্যন চি 23 কেজি, অপশ্যন ডি 22 কেজি। ইয়াতে শুদ্ধ উত্তৰ হ'ল অপশ্যন বি 26 কেজি। ৰভাৰৰ ওজন হ'ল 26 কেজি। 9 নম্বৰ প্ৰশ্ন, মিছন চন্দ্ৰযান 3ৰ বিষয়বস্তু কি? অপশ্যন এ সায়েন্স অফ দি মুন, অপশ্যন বি সায়েন্স এণ্ড মুন, অপশ্যন চি মুন ইজ ভেৰি নিয়াৰ, অপশ্যন ডি ইণ্ডিয়ান টাৱাৰ্ডছ মুন অৰ্বিট। ইয়াতে শুদ্ধ উত্তৰ হ'ল অপশ্যন এ সায়েন্স অফ দি মুন। পৰৱৰ্তী প্ৰশ্ন, মিছন চন্দ্ৰযান 3ত কি নাই? অপশ্যন এ ল্যান্ডাৰ, অপশ্যন বি ৰোভাৰ, অপশ্যন চি অৰ্বিটাৰ, অপশ্যন ডি ওপৰৰ এটাও নহয় বা এটাও নহয়। শুদ্ধ উত্তৰ হ'ল অপশ্যন চি মিছন চন্দ্ৰযান 3ত অৰ্বিটাৰ নাই। 11 নম্বৰ প্ৰশ্ন, মিছন চন্দ্ৰযান 3ত কেইটা মডুলাৰ আছে? অপশ্যন এ 2টা, অপশ্যন বি 3টা, অপশ্যন চি 4টা, অপশ্যন ডি 5টা। ইয়াতে শুদ্ধ উত্তৰ হ'ল এ 2টা। 12 নম্বৰ প্ৰশ্ন, মিছন চন্দ্ৰযান 3ৰ ল্যান্ডাৰৰ নাম কি? মিছন চন্দ্ৰযান 3ৰ ল্যান্ডাৰৰ নাম কি? অপশ্যন এ বিক্ৰম, অপশ্যন বি প্ৰজ্ঞান, অপশ্যন চি আদিত্য, অপশ্যন ডি বাহুবলী। ইয়াতে শুদ্ধ উত্তৰ হ'ল অপশ্যন এ বিক্ৰম।
পৰৱৰ্তী প্ৰশ্ন মিছন চন্দ্ৰযান 3 ৰভাৰৰ নাম কি? অপশ্যন এ বিজ্ঞান, অপশ্যন বি প্ৰজ্ঞান, অপশ্যন সি আদিত্য, অপশ্যন ডি বাহুবলী। ইয়াতে শুদ্ধ উত্তৰ হ'ল অপশ্যন বি প্ৰজ্ঞান। পৰৱৰ্তী প্ৰশ্ন মিছন চন্দ্ৰযান 3 লেণ্ডাৰৰ ওজন কিমান? অপশ্যন এ 1752 কেজি, অপশ্যন বি 1780 কেজি, অপশ্যন সি 1750 কেজি, অপশ্যন ডি 1760 কেজি। ইয়াতে শুদ্ধ উত্তৰ হ'ল এ 1752 কেজি। পৰৱৰ্তী প্ৰশ্ন মিছন চন্দ্ৰযান 3 লেণ্ডাৰখনৰ কিমানখন ভৰি আছে? অপশ্যন এ 3টা, অপশ্যন বি 4টা, অপশ্যন সি 5টা, অপশ্যন ডি 2টা। ইয়াতে শুদ্ধ উত্তৰ হ'ল অপশ্যন বি 4টা। লেণ্ডাৰখনৰ 4খন ভৰি আছে। পৰৱৰ্তী প্ৰশ্ন মিছন চন্দ্ৰযান 3 ওজন কিমান? অপশ্যন এ 3900 কেজি, অপশ্যন বি 4100 কেজি, অপশ্যন সি 3800 কেজি, অপশ্যন ডি 3500 কেজি। ইয়াতে শুদ্ধ উত্তৰ হ'ল অপশ্যন এ 3900 কেজি। মিছন চন্দ্ৰযান 3 ওজন হ'ল 3900 কেজি। পৰৱৰ্তী প্ৰশ্ন মিছন চন্দ্ৰযান 3 অভিযানত কিমান টকা ব্যয় হৈছিল? অপশ্যন এ 610 কোটি টকা, অপশ্যন বি 660 কোটি টকা, অপশ্যন সি 615 কোটি টকা, অপশ্যন ডি 620 কোটি টকা। ইয়াতে শুদ্ধ উত্তৰ হ'ল 615 কোটি টকা। পৰৱৰ্তী প্ৰশ্ন মিছন চন্দ্ৰযান 3 পৰিচালক কোন? অপশ্যন এ ঋতু আৰিয়াপ্পা, অপশ্যন বি ঋতু কাৰিদল, অপশ্যন সি মুথাইয়া ভুনিতা, অপশ্যন ডি এটাও নহয়। শুদ্ধ উত্তৰ হ'ল অপশ্যন বি ঋতু কাৰিদল। ঋতু কাৰিদল মিছন চন্দ্ৰযান 3 পৰিচালক। পৰৱৰ্তী প্ৰশ্ন GSLV MK3 লঞ্চ ভেহিকেল মাৰ্ক 3 অন্য নাম কি? অপশ্যন এ সতীশ ধাৱান, অপশ্যন বি বিক্ৰম সাৰাভাই, অপশ্যন বি বাহুবলী, অপশ্যন ডি নৰেন্দ্ৰ মোদী। ইয়াতে শুদ্ধ উত্তৰ হ'ল বাহুবলী। পৰৱৰ্তী প্ৰশ্ন মিছন চন্দ্ৰযান 3 কেইটা চকা আছিল? অপশ্যন এ 6টা, অপশ্যন বি 7টা, অপশ্যন সি 5টা, অপশ্যন ডি 4টা। ইয়াতে শুদ্ধ উত্তৰ হ'ল অপশ্যন এ মিছন চন্দ্ৰযান 3 6টা চকা আছিল। পৰৱৰ্তী প্ৰশ্ন মিছন চন্দ্ৰযান 3 প্ৰধান ৰকেট ইঞ্জিনৰ নাম কি? অপশ্যন এ CE-23 ক্ৰায়োজেনিক ইঞ্জিন, অপশ্যন বি CE-03 ক্ৰায়োজেনিক ইঞ্জিন, অপশ্যন সি CE-20 ক্ৰায়োজেনিক ইঞ্জিন, অপশ্যন ডি CE-45 ক্ৰায়োজেনিক ইঞ্জিন। ইয়াতে শুদ্ধ উত্তৰ হ'ল সি। পৰৱৰ্তী প্ৰশ্ন মিছন চন্দ্ৰযান 1 কিমান চনত উৎক্ষেপণ কৰা হৈছিল? অপশ্যন এ 1999, অপশ্যন বি 2000, অপশ্যন সি 2009, অপশ্যন ডি 2008। ইয়াতে শুদ্ধ উত্তৰ হ'ল 2008। শুদ্ধ উত্তৰ ডি। পৰৱৰ্তী প্ৰশ্ন মিছন চন্দ্ৰযান 2 কিমান চনত উৎক্ষেপণ কৰা হৈছিল? অপশ্যন এ 1999, অপশ্যন বি 2000, অপশ্যন সি 2019, অপশ্যন ডি 2008। ইয়াতে শুদ্ধ উত্তৰ হ'ল সি 2019 চন্দ্ৰযান 2 উৎক্ষেপণ কৰা হৈছিল। পৰৱৰ্তী প্ৰশ্ন ভাৰতে কেতিয়া প্ৰথম ৰকেট উৎক্ষেপণ কৰিছিল? অপশ্যন এ 15 আগষ্ট 1947, অপশ্যন বি 26 জানুৱাৰী 1950, অপশ্যন সি 21 নৱেম্বৰ 1963, অপশ্যন ডি 28 নৱেম্বৰ
56। ইয়াতে শুদ্ধ উত্তৰ হ'ল ভাৰতে প্ৰথম ৰকেট উৎক্ষেপণ কৰিছিল 21 নৱেম্বৰ 1963 চনত, অৰ্থাৎ শুদ্ধ উত্তৰ হ'ল চি। পৰৱৰ্তী প্ৰশ্ন অৰ্থাৎ শেষ প্ৰশ্ন, ইছৰোৰ বৰ্তমান অধ্যক্ষ কোন? অপশ্যন এ এছ সোমনাথ, অপশ্যন বি এছ জয়শংকৰ, অপশ্যন চি অমিত শ্বাহ, অপশ্যন ডি বি কে শিৱন। ইয়াতে শুদ্ধ উত্তৰ হ'ল অপশ্যন এ এছ সোমনাথ। ইছৰোৰ বৰ্তমান অধ্যক্ষ হ'ল এছ সোমনাথ। বন্ধুসকল, ভিডিঅ'টি ইনফৰ্মেটিভ হ'লে নিশ্চয় লাইক কৰিব, কমেণ্ট কৰিব আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আকৌ লগ পাম বেলেগ এটা ভিডিঅ'ত, তেতিয়ালৈকে ধন্যবাদ।